নমস্কাৰ স্বাগতম জনাইছো মই আপোনালোকৰ মোৰ আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেইযোৰমান ঘৰতে বোৱা কাপোৰ কেইযোৰৰ ৰং হৈছে কলা আৰু গুলপীয়া আপোনালোকে গোটেই ভিডিঅ'টো চাবলৈ নাপাহৰিব মই আগতেও এটা এনেকুৱাই ভিডিঅ' বনাইছিলো যোনটো ভিডিঅ'ত মই দেখুৱাইছিলো ঘৰতে বোৱা চাদৰ মেখেলা কিন্তু হেতুৰ আছিলে ৰংটো হালধীয়া সেই ভিডিঅ'টো আপোনালোকে চাবলৈ পাব যদি চাবলৈ মন আছে মই ডেসক্ৰিপচন বক্সত তাৰ লিংকটো দি দিম সেয়া আপোনালোকে গৈ পিনে চাব পাৰে তেন্তে আজি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো কলা ৰঙৰ কাপোৰ হয় মিচিং ফুল হয় গোটেই কাপোৰটোত মিচিং ফুল কৰা আছে মই জৰ পৰা দেখাই দিম বাৰু আপোনালোকক ভিডিঅ'টোত আৰু লগতে আপোনাৰ ইয়াত কেইবাটাও ৰঙৰ ফুল দিয়া আছে হালধীয়া ৰঙৰ বগা ৰঙৰ আৰু আপোনাৰ সেউজীয়া নীলা আৰু ৰঙা ৰঙৰ আৰু এই কাপোৰটো হৈছে আপোনাৰ ফাইনেল সূতা ওচৰৰ পৰা দেখাই দিম মই ফুলটো এই ফুলটো আপোনালোকে পাকচাং বৰ কৰি পিনে আপোনালোকে কৰিব পাৰে বহুত ধুনীয়া হয় খিচখিচিয়া ফুল এবাৰ কৰি ললেই হৈ গ'ল তাৰপিছত আপোনালোকে বাৰে বাৰে একেটা ফুলকে কৰি লৈ গৈ দিব পাৰে বহুত ধুনীয়া লাগে ৰং মিলাই দিলে আপোনাৰ তাৰ পিছত আপোনাৰ ইয়াৰ আপোনাৰ ফুল লাগিছে এইখিনিও মিচিং ফুলে হয় বৰফি কৰা ধৰণৰ কৰি পিনে বনাই দিয়া হৈছে এই ফুলটো বহুত ইজি হয় আপোনালোকক যদি ইয়াৰ চানেকিখন লাগে মই গ্ৰাফ বহি ধুনীয়াকৈ আঁকি পিনে বুজাই দিম আপোনালোকক আৰু একেবাৰে তলত আছো আৰু দহিখিনিও আপোনালোকৰ ঘৰতে বটা হৈছে মই এটা ভিডিঅ' দিছিলো দহি বটাৰ সেইটো আপোনালোকে চাব পাৰে মোৰ ভিডিঅ'ৰ লিষ্টতে পাব সো ফুলখিনি এনেকুৱা ধৰণৰ তলখিনিত আপোনাৰ এনেকুৱা ধৰণৰ বৰফি কাট আছে তাৰ ওপৰত আপোনাৰ এনেকুৱা খিচখিচিয়া ধুনীয়াকৈ ফুল কৰি থৈ দিয়া আছে গোটেই চাদৰ মেখেলাৰ জোৰতে আছে এইটো মই আচলটো দেখালো এতিয়া চাদৰখন মই খুলি দেখাম আৰু আপোনাৰ পাৰীটো বৈ পিনে এক্সট্ৰাকে এইটো লগাই দিয়া হৈছে পাৰীটো এনেকুৱা ধৰণৰ হয় এতিয়া মই আপোনাক চাদৰখন খুলি দেখাম গোটেই চাদৰ এইটো হৈছে আপোনাৰ আচলটো তাৰ পিছত গোটেই চাদৰখনতে এনেকৈ ধুনীয়াকৈ ৰং মিলাই লাইন লাইন কৰি পিনে সেই ফুলটোৱে দিয়া হৈছে যোনটো আপোনাৰ আচলত আছিলে এতিয়া মই অকন গাত লৈ দেখাম কাপোৰযোৰ সব কাপোৰযোৰ মানে বহুত ধুনীয়া লাগে দেখিছে কাপোৰযোৰ যদি আপুনি বহুত ষ্টাইলত ধুনীয়াকৈ পিন্ধে নহয় বহুত ধুনীয়া লাগিব এইযোৰ হয় আৰু ইয়াৰ মেখেলাখনো সেমে হয় মেখেলাখন আপোনাৰ ধৰক এনেকুৱা ধৰণৰ হয় ফুল একেবাৰে বহুত ওপৰলৈকে আছে দেই আপোনাৰ আঁঠুলৈকে পাবগৈ ফুল তলৰখিনিত সেই বৰফি কাটটোৱে দিয়া আছে তাৰ পিছত ওপৰখিনি ধুনীয়াকৈ ৰং মিলাই পিনে আপোনাৰ ফুলটো কৰা হৈছে আপোনাৰ মই মেখেলাখনৰ আপোনাৰ হেৰিটো দেখাই দিছো দীঘলটো চাব বহুত দীঘল হয় দেখিছে মোৰ মানে মই নিজে হয় 5 ফিটৰ মেখেলাখন চক একেবাৰে মোৰ একেবাৰে কমৰ ওপৰলৈকে পাই গৈছে দেখিলে ইয়াৰ পিছত দেখাম নেক্সট মেখেলা চাদৰযোৰ এতিয়া নেক্সট চাদৰ মেখেলাযোৰ দেখাইছো এতিয়া নেক্সট চাদৰ মেখেলাযোৰ আপোনাৰ ঘৰতে বোৱা হয় থাইনেল সূতাৰে বোৱা হৈছিলে আপোনাক মই ওচৰৰ পৰা দেখাই দিম প্ৰথমতে মই মেখেলাখন দেখাই লৈছো ইয়াতো একে ধৰণৰ ফুল দিয়া আছে দেখিছে কিন্তু ফুলবিলাকৰ মানে বুটা আৰু কিন্তু ইয়াত মই এটা বস্তু দেখাম আপোনালোকক তলৰখিনিত চাব বগাৰে সেই একে ধৰণৰ বুটাটো বনোৱা আছে নহয় কিন্তু ৰং মিলাই দিয়া হৈছে এটা বগা বক্সৰ মাজত আপোনাৰ ইয়াত নীলা দিয়া হৈছে আকৌ নেক্সট বগা বক্সটোৰ মাজত ৰঙা দিয়া হৈছে আকৌ নীলা দিয়া হৈছে ৰঙা নীলা মানে বগা বক্সৰ মাজত আপোনাৰ ধুনীয়াকৈ বুটাকেইটা এনেকৈ বনাই দিয়া হৈছে তলৰখিনিতো আপোনাৰ নীলা ফুলটো দিয়া হৈছে আৰু ওপৰৰখিনিত দেখিছে এনেকৈ আধা কৰি পিনে এনেকৈ ওপৰলৈ দিয়া হৈছে এই মেখেলাখন চাওক মেখেলাখন এইখনো অকমান দীঘলে হয় কিন্তু আগৰখনত অকমান চুটি আগৰখন একেবাৰে বহুত দীঘল আছিলে এইখন মানে আপোনাৰ তেতিয়া আপুনি ধুনীয়াকৈ পিন্ধিব পাৰে হা বুটাটো একেবাৰে সহজ যদিহে আপোনালোকক বুটাটোৰ হেৰিটো লাগে গ্ৰাফ কৰি দিয়াটো লাগে মই আপোনালোকক দেখাই দিম বাৰু তাৰপিছত চাদৰখন মই দেখাইছো চাদৰখন আপোনাৰ থাইনেল সূতাৰে বোৱা হয় কিন্তু এইটো আপোনাৰ যোনটো চাইডত পাৰি দিয়া হৈছে পাৰিটো আপোনাৰ কাৰ্গিল সূতাৰ হয় দিক পানী দুটাই আপোনাৰ থাইনেল সূতাৰ আচলটো মই প্ৰথমতে দেখাই দিম চাদৰখনৰ আচলটো চব কি ধুনীয়া বগা বক্সৰ মাজত আপোনাৰ হালধীয়া দিয়া হৈছে বগা বক্সৰ মাজত আপোনাৰ ৰঙা দিয়া হৈছে আকৌ হালধীয়া তাৰপিছত আকৌ নীলা তেনেকৈ ৰং মিলাই দিয়া হৈছে তলত এই আঁচুখিনি দিয়া হৈছে আৰু দহিও ঘৰতে বটা হৈছে তাৰ পিছত চাদৰ মেখেলাৰ জোৰত এইখিনিলৈকে আঁচললৈকে ফুল আছে এনেকুৱাকে তাৰ পিছত গোটেই চাদৰ মেখেলাৰ জোৰতো মাজে মাজে ৰং মিলাই এনেকে লাইন লাইনকৈ সেই একে বুটাটোৱে দিয়া হৈছে দেখিলে তাৰ পিছত মই আপোনাক দেখাই দিছো পাৰীটো চক জিলিকি থাকে এটো কাৰ্গিল সূতাৰ পাৰী হয় বাকি চাদৰখন এতিয়া মই অকমান গাত লৈ দেখাম সব কলা ৰঙৰ চাদৰ মানে একদম পুৰা আপোনাক হেৰি লাগে ব্ৰাইট কৰি তোলে গৰ্জিয়াছ হয়
এইখন আছিলে মোৰ নেক্সট চাদৰ মেখেলাৰ যোৰ তাৰপিছত এতিয়া মই আপোনালোকক দেখাব বিচাৰিছো মই দুখন মেখেলা এইকেইখন সিংগল মেখেলা হয় হা ইয়াত অকল মেখেলাই লগোৱা হৈছিলে আপোনাৰ ফুল কেইটা চব কি ধুনীয়া তলৰ ফুলটো মিচিং ফুলে হয় চব কি ধুনীয়া গাইস কি ধুনীয়া দেখিছে পাকচাং বৰ তুলি পিনে আপোনালোকে এইবিলাক ফুল একেবাৰে সহজতে কৰিব পাৰে কি দেখিবলৈ বহুত আপোনালোকৰ টান নিচিনা লাগিব ডাঙৰ হয় বুটাটো বহুত ডাঙৰ হয় কিন্তু সহজে হয় হা আপোনালোকে যদি পাকচাং বৰ কৰি তোলে গ্ৰাফ বহিত আপোনালোকে প্ৰথমতে আঁকি ৰৈ পিনে তাৰপিছত ধুনীয়াকৈ কৰিব পাৰে দেখিলে নহয় কালাৰ ৰং মিলাই পিনে দিয়া হৈছে ইয়াত মেখেলাখন কি ধুনীয়া তাৰ পিছত ওপৰত এনেকুৱাকে এটা এটাকে এনেকে ফুল দিয়া হৈছে হালধীয়া ৰঙৰ এইখন হৈছে আপোনাৰ সিংগল মেখেলা নেক্সট মেখেলাখন চাওক এইখন হয় ইয়াত আপোনাৰ দুপা ফুল আছে সব ৰং মিলাই পিনে দিয়া হৈছে দুপা ফুল আছে আৰু লগতে পাত এয়া এইখনো মেখেলা আপোনাৰ ফাইনেল খুটাৰে হয় সব ধুনীয়াকৈ আপোনাৰ ফুলটো কৰা হৈছে ফুলটো আপোনাৰ গ্ৰাফ বহি ৰাখি লৈ পিনে ধুনীয়াকৈ আপুনি কৰিব পাৰে ৰঙা আৰু হালধীয়া ফুল আৰু ইয়াত আপোনাৰ সেউজীয়া ৰঙৰ পাত দিয়া হৈছে যেনেকৈ এইখন আপোনাৰ ফাইনেল খুটাৰ হয় মেখেলাখন এতিয়া মই আপোনালোকক দেখাম গুলপীয়া ৰঙৰ চাদৰ মেখেলা এয়া আপোনাৰ ৰাজলক্ষ্মী খুটাৰে বোৱা হৈছে দিগ আৰু বাণীটো ৰাজলক্ষ্মী খুটাৰে কৰা হৈছে আৰু তাৰপিছত যোনটো ফুল হয় এইটো ফাইনেল খুটাৰে কৰা হৈছে মই মোক ওচৰৰ পৰা দেখাই দিছো মেখেলাখন বেবি পিংক কালাৰৰ হয় তলৰখিনিত আপোনাৰ মিচিং ফুল দিয়া আছে সব বৰফিটো তাৰপিছত ফুলটো এনেকুৱাকৈ ধুনীয়াকৈ ৰং মিলাই পিনে দিয়া হৈছে দেখিলে বুটাটো সহজ হয় ৰাজলক্ষ্মী খুটাই বোৱা হৈছে আৰু লগতে আপোনাৰ ফাইনেল খুটাৰ এয়া ফুল হয় এতিয়া মই আপোনালোকক হেয়া দেখাম সব মেখেলাখন একেবাৰে ওপৰলৈকে ফুল নাই আপোনাৰ আঁঠুলৈকে পৰিব ফুলখিনি দেখিলে এতিয়া মই ইয়াৰ চাদৰখন দেখাম চাদৰখনো খুবেই ধুনীয়া হয় চাদৰখন একেবাৰে মই গাত লৈ দেখাইছো একদম বেবি পিংক কৰ হয় সব পাৰিটো মানে কি হয় পাৰিটো আপোনালোকে এক্সট্ৰা একেলগে বই ল'ব বই লৈ পিনে আপুনি এক্সট্ৰাকে এনেকে চিলাই ল'ব পাৰে পাৰি এইটো পাৰি লগতে যোনটো কাষ চাদৰৰ পাৰিটোৰ লগতে আপোনালোকে ব্লাউজৰ পাৰিটো একেলগে বই ল'ব পাৰে তাৰপিছত ধুনীয়াকৈ ডিজাইন দি পিনে চিলালে হ'ল আৰু আজিকালি বহুত ডিজাইন আছে ধৰক সব পাৰিটো এনেকুৱা ধৰণৰ দেখিছে এইখিনি আকৌ বোৱা হয় হা এইখিনি এক্সট্ৰাকে লগোৱা হৈছে আঁচলটোত আপোনাৰ এনেকুৱা ধৰণৰ দহিটো ঘৰতে বটা হৈছে দহিটো এইখন কাপোৰত একেবাৰে চুটি চুটিকে কৰা হৈছে দেখিছে এনেকুৱাকে দিলেও বহুত ভাল লাগে ডিজাইনটো ফুলটো এনেকুৱা ধৰণৰ তাৰপিছত ওপৰৰ বুটাটো এনেকুৱা ধৰণৰ গোটেই কাপোৰযোৰতে আপোনাৰ লাইন লাইনকে সেই একেই সেম বুটাটোৱে দিয়া আছে সব কি ধুনীয়া লাগে চাদৰ মেখেলাযোৰ বেবি পিংক ৰঙৰ এতিয়া মই আপোনালোকক দেখাম আৰু নেক্সট চাদৰ মেখেলাযোৰ এইযোৰো সেমে বেবি পিংকৰে হয় আৰু একেলগে লগোৱা হৈছিলে যেহেতু কাপোৰ এয়া ৰাজলক্ষ্মী খুটাৰে লগোৱা হৈছিলে কিন্তু কথাটো কি হৈছে ইয়াৰ বুটাটো বেলেগ হয় অকণমান সৰু হয় মই ওচৰৰ পৰা দেখাই দিম কিন্তু এই ফুলটো চব কি ধুনীয়া এইটো ফুল গামোচাটো দিব পাৰে আপুনি দেখিছে কি ধুনীয়া এইটো ফুলটো আৰু ওপৰখিনি বুটাটো চক এতিয়া মই খুলি দেখাম আৰু ইয়াৰ পাৰিটো চক ইয়াৰ পাৰিটো এনেকুৱা ধৰণৰ আৰু ইয়াৰো মাজে মাজে আপোনাৰ ধুনীয়াকৈ লাইন লাইনকে বুটা কেইটা দিয়া হৈছে বুটাটো মই অকণ ওচৰৰ পৰা দেখাই দিম এতিয়া দেখিলে মেখেলা আছে মেখেলাখনত কিন্তু এইটো চব ধুনীয়াকে বহুত ডাঙৰকে এইটো দিয়া হৈছে এইটো ফুল আপোনালোকে গামোচাটো দিব পাৰে আৰু ইয়াৰ বুটা কেইটা চব হ'ল এইযোৰ বেবি পিংক ৰঙৰ চাদৰ মেখেলা মই আপোনালোকক দেখাম এই চাদৰখন আচলতে ইয়াৰ লগত চাদৰ মেখেলা কেইবাযোৰো আছিলে মই আগতে ভিডিঅ'ত দেখুওৱা হৈছে এই চাদৰখনে থাকি গৈছিলে সেইকাৰণে এই চাদৰখন আজি মই দেখুৱাম বুলি ভাবিছো আপোনালোকৰ লগত এই চাদৰখন দেখিছে এখন আপোনাৰ বেবি পিংকৰ নহয় যোনটো নৰ্মেল পিংক থাকে যে সেইটো পিংকে হয় আৰু এই চাদৰখনত আপোনাৰ জিৰ' প্লাই সূতাতে বোৱা হৈছে আৰু ফুল কেইটা চব বুটাটো মানে আপোনাৰ এনেকুৱাকে বনোৱা হৈছে ন এই ফুল কেইটা এইটো চাইডে আঁচু টানি লৈছে তাৰ মাজত আপোনাৰ বুটা কেইটা ধুনীয়াকৈ দিয়া হৈছে আৰু যোনখিনি জাগাত আপোনাৰ ফুলখিনি কৰা হৈছে সেইখিনি জাগাত আপোনাৰ ভাইলেট কালাৰ সূতাদি বোৱা হৈছে দেখিছে ৰং ধুনীয়াকে মিলাই দিলে হ'ল আৰু সাইডত আপোনাৰ ইয়াত পটি লগোৱা নাই আগৰ কাপোৰ কেইযোৰত আপোনালোকে পটি লগাইছিলে ইয়াত পটি লগোৱা নাই ইয়াত আপোনাৰ কি হৈছে ধুনীয়াকৈ আপোনাৰ আঁচু টানি পিনে এনেকে পাৰিটো বনোৱা হৈছে আৰু মাজৰখিনিত কি হৈছে আপোনাৰ একে বুটাটোৱে দিয়া হৈছে কিন্তু আপোনাক ৰং মিলাই পিনে এটা এটা লাইন তেনেকৈ দিয়া হৈছে
দেখিলে নহয় তেন্তে ৰাইজ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম আপোনালোকে যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদিহে আপোনালোকৰ আজি ভিডিঅ'টো চাই ভাল লাগিলে আৰু আমাৰ ঘৰত কৰা কাপোৰখিনি চাই ভাল লাগিলে তেন্তে এটা লাইক দিব নাপাহৰিব আৰু কমেন্ট সেকশনতো জনাব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকতো ফলো কৰিব পাৰে মই তাৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তেন্তে আপোনালোকক পুনৰ লগ পাম নেক্সট ভিডিঅ'ত বাই